লাহৰীঘাটত ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে 3 জাল নোট প্ৰস্তুতকাৰী গ্ৰেপ্তাৰ। লাহৰীঘাটত গ্ৰেপ্তাৰ 3 জাল নোট প্ৰস্তুতকাৰী। লাহৰীঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অদিত বড়োৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি যোৱা এটি আৰক্ষীৰ দলে 3জনকৈ জাল ব্যৱসায়ৰ লগতে জড়িত লোকক আটক কৰিবলৈ সক্ষম হয়। ধৃত জাল নোট প্ৰস্তুতকাৰী কেইজন ক্ৰমে ইক্ৰামুল ইছলাম, বাবুল ইছলাম আৰু মাজাহাৰুল ইছলাম। ইয়াৰ উপৰি হিফজুৰ ৰহমান নামৰ এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা 40টা নিচাজাতীয় চিৰাপ জব্দ কৰিবলৈ সক্ষম হয়। আজি ধৃত জাল নোট প্ৰস্তুতকাৰী কেইটাৰ বিৰুদ্ধে লাহৰীঘাট আৰক্ষীয়ে 420, 489, 34 IPC ধাৰাত 493, 2021 নম্বৰৰ গোচৰ আৰু ড্ৰাগছ সৰবৰাহকাৰীজনৰ বিৰুদ্ধে 21 NDPC এক্টৰ অধীনত 489, 2021 নম্বৰত গোচৰ ৰুজু কৰি মৰিগাঁও জেল হাজতলৈ প্ৰেৰণ কৰে। নিউজ ডেস্ক ৰিপোৰ্ট AG লাইভ।